নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি এই ভিডিঅ'টিত আপোনালোকক ক'ম যে গণেশৰ তুলসীৰ লগত কিহৰ শত্ৰুতা আছিল। এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। দৰ্শকসকল, তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয় আছিল। ইমানেই প্ৰিয় আছিল যে ভগৱানৰ আন এটা ৰূপ শালিগ্ৰামৰ তুলনা তুলসীৰ সৈতে হয়। আনহাতে তুলসী ভগৱান গণেশৰ অপ্ৰিয় আছিল। ইমানেই অপ্ৰিয় যে গণেশৰ পূজাত তুলসী প্ৰয়োগ কৰাটো মানি লোৱা নহয়। কিন্তু এইটো কিয়? এইটো সম্পৰ্কত এটা পৌৰাণিক কথা আছে। আহকচোন জানি লওঁ। এদিন শ্ৰী গণেশ গংগা নদীৰ পাৰত তপস্যা কৰি আছিল। এই সময়ছোৱাতে তুলসী দেৱীয়ে বিবাহৰ ইচ্ছালৈ তীৰ্থযাত্ৰাত যাবলৈ ওলালে। দেৱী তুলসীয়ে সকলো তীৰ্থস্থান ভ্ৰমণ কৰাৰ লগতে গংগা নদীৰ পাৰ পালেগৈ। গংগা নদীৰ পাৰত ভগৱান গণেশক তপস্যা কৰি থকা দেখিলে। তেখেতে তপস্যাত বিলীন হৈ আছিল। পৌৰাণিক কথাৰ অনুসৰি ভগৱান গণেশ সেই তপস্যাৰ সময়ত সোণৰ সিংহাসনত বিৰাজমান হৈ আছিল। তেখেতৰ সমস্ত দেহত চন্দনৰ লেপ লাগি আছিল। তেওঁৰ ডিঙিত সোণৰ মণি, মুকুতা ভৰা হাৰ জিলিকি আছিল। কমৰত ৰেচম কাপোৰৰ খুব কোমল বস্ত্ৰ পৰিধান কৰি আছিল। তুলসী দেৱীয়ে সেই গণেশৰ ৰূপ দেখি মোহিত হৈ পৰিছিল। তেওঁৰ মনত গণেশৰ লগত বিয়া হোৱাৰ ইচ্ছা জাগি উঠিল। তুলসীয়ে বিবাহৰ আশাত গণেশৰ লগত ধ্যানভংগ কৰিলে। তেতিয়া গণেশে তুলসীৰ দ্বাৰা তপস্যা ভংগ হোৱাটো অশুভ বুলি ক'লে আৰু তুলসীৰ মনৰ ইচ্ছা জানি নিজকে সন্ন্যাসী বুলি কৈ তেখেতৰ বিয়াৰ প্ৰস্তাৱটো অমান্য কৰিলে। শ্ৰী গণেশৰ দ্বাৰা নিজৰ বিয়াৰ প্ৰস্তাৱটো অস্বীকাৰ কৰাৰ বাবে দেৱী তুলসী বহুত দুখী হ'ল আৰু খঙত গণেশৰ দুখন বিয়া হোৱাৰ অভিশাপ দিলে। এইটো শুনি গণেশেও তুলসীক অভিশাপ দিলে যে তোমাৰো বিয়া এটা অসুৰৰ লগত হ'ব। অসুৰৰ পত্নী হোৱা বুলি গণেশে দিয়া অভিশাপটো শুনি তুলসীয়ে গণেশক ক্ষমা বিচাৰিলে। তেতিয়া গণেশে তুলসীক ক'লে, তোমাৰ বিয়া শংখচূড় ৰাক্ষসৰ লগত হ'ব, কিন্তু তুমি এজোপা গছৰ ৰূপ ধাৰণ কৰিবা। ভগৱান বিষ্ণু আৰু শ্ৰীকৃষ্ণৰ প্ৰিয় হোৱাৰ বাবে তুমি কলিযুগত জগতৰ মানুহৰ বাবে মুক্তিৰ কাৰণ হ'বা। কিন্তু মোৰ পূজাত তোমাৰ ব্যৱহাৰ তেতিয়াও নহয়। মোক তুলসী অৰ্পণ কৰাটো শুভ নহ'ব। তেতিয়াৰ পৰাই ভগৱান শ্ৰী গণেশৰ পূজাত তুলসী বৰ্জিত বুলি মনা যায়। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।